নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকিতাই মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গা পা ধুই মেলি ৰেডি হৈ লৈছোঁ। আজি আপোনালোকক মই মাছৰ ধুনীয়া ৰেচিপি এটা দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আজি মই আপোনালোকক এই মাছখিনিৰ এটা ধুনীয়া ৰেচিপি দিম। এতিয়া এইখিনি ভালকৈ বাছি ধুই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মই মাছখিনি কেৰাহীত দি লৈছোঁ। মাছখিনিত এতিয়া মই 2টা বিলাহী আৰু 2টা পিঁয়াজ কাটি লোৱা দি দিছোঁ। তাতে মই আদা নহৰু আৰু জালুক বটা দি দিছোঁ। অকণমান হালধি দিম, সোৱাদ অনুসৰি নিমখ দিম, অলপ জিৰা গুড়ি দিম, সৰু চামুচৰ 2 চামুচ দিছোঁ, সৰু চামুচৰ 1 চামুচ ধনিয়া গুড়ি দিছোঁ, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, অলপ মিঠাতেল দিম। মিঠাতেল অলপ বেছিকৈ দিব লাগে, তেতিয়া ভাল লাগে। এতিয়া এইখিনিত ধনিয়া পাত দি দিছোঁ। ধনিয়া পাতটো অলপ সৰহকৈ দিলে ভাল হয়। এতিয়া এইখিনি মই হাতেৰে সানি পেলাম গোটেইখিনি। মাছখিনি সানি ল'লোঁ। আপোনালোকে মন কৰিছে নাই নাজানো, মই কিন্তু এতিয়াও কেৰাহী গেছত পাতি দিয়া নাই। মাছখিনি গেছত পাতি দিলোঁ। ইয়াৰ ওপৰত মই এতিয়া অলপ পানী দিম। পানী বহুত বেছিও দিব নালাগে, এনেকুৱা হোৱাকৈ দিলেই হ'ল। দি পেলাই এতিয়া লৰাব নালাগে আৰু এইখিনি ঢাকি 10 মিনিট মই মিডিয়াম ফ্লেমত সিজিবলৈ দিম। এয়া মাছ উতলি আছে। এতিয়া মই ইয়াতে কেইটামান জলকীয়া দি দিম। লৰাব নালাগে মাছখিনি, এনেকৈয়ে হৈ থাকক। লৰাব নালাগে মানে লৰাই দিলে ভাঙি যাব পাৰে, কাৰণ মাছখিনি তেলত ভাজি লোৱা নাই যে। এয়া মোৰ মাছ হৈ গৈছে। মাছখিনিৰ পৰা বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। এনেদৰে আপোনালোকেও ট্ৰাই কৰি চাব, একদম ইজি। আৰু কেনেকুৱা হৈছে মোক জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।